Hey guys, কেনে খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ আগলৈ আনিছোঁ, গতিকে সম্পূৰ্ণ চাই থাকিব ভিডিঅ'টো, অৰ্থাৎ ব্লগটো। লগতে চাই থাকিব সকলোৰে ৰিয়েকশ্যনবোৰ। So guys, finally আমি পকাতলি অঞ্চলৰ হনুমান মন্দিৰ পালোহি। এতিয়া আমি কৰিম দৰ্শন। আৰু কিছু সময়ৰ পিছত ইয়াৰ পৰা এই মন্দিৰৰ পৰা কিছু প্ৰসাদ খাই আমি ৰাওনা হ'লো আকৌ আমাৰ দিশে। গাইজ দেখিছেনে কিমান বানপানী, একদম ৰাস্তাৰ কাষেৰে একদম বৈ গৈছে বানপানী, দেখিছেনে?
अब ये लम्हा ठहर जाए कौन है ये लोग यही আছে ইয়াৰ পাৰ্টনাৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰত আমি মানে গাড়ী আহি আছোঁ প্ৰসাদ খাই মন্দিৰ দৰ্শন কৰিলোঁ প্ৰসাদ খালোঁ কি কি দিলে আজি প্ৰসাদ প্ৰসাদত দিছিল বহুত কিবা কিবি লাডু দিছিল আৰু দিছিল আপোনাৰ ফল দিছিল কল দিছিল বুট দিছিলে খালোঁ আৰু আমি এতিয়া আমাৰ এজন প্ৰিয় বন্ধু লগ ধৰিব আহি আছোঁ আমি তুমি মই ঘৰত আহিছোঁ কিন্তু ঘৰত আমি নাযাওঁ এই ঘৰটো চাই দেখ একবাৰ মাৰ খাব লাগিব ইয়াত এইখন দোকান নাজানো আমি এটা বিজনেছ কৰোঁ দে গাইজ আহি থাকোঁতে লগ এজনৰ ঘৰৰ পালোঁ আহি মানে সিহঁতৰ তাতো আহিম বুলি আহিছিলোঁ গতিকে আহি পালোঁ সম্পূৰ্ণ সিহঁতৰ ঘৰলৈ এই বাহিৰ দে হ'ব দে আৰু গৰমৰ পৰা আহিছোঁ আৰু কিছু সময়ৰ পাছত এই ফেন চেন লগাই একদম ষ্টাৰ্ট কৰি দিলে আমাৰ কাৰণে আৰু কিছু সময়ৰ পিছতে ই আমাৰ বাবে কল আৰু পানী লৈ আহিল চ' গাইজ এই কল আৰু পানী দিলে আৰু কিবা আয়োজন কৰিব গৈছে আমি নাখাওঁ বুলি ক'লেও মানে একদম ৰেডি কৰিছে আৰু সি অকলে হ'লে কষ্ট কৰিছে আৰু নীলপল কেনে লাগিল আহি কিনে ভালে লাগিছে মানে নোখোৱাকৈ আহিছোঁ না অলপ আৰু অলপ হেৰি হৈছে মানে ফাৰ্ষ্ট হৈ যায় একো নাই তাকে লগৰ কৈছে চাহ নাখাওঁ বুলি কৈছোঁ এনে বনাব গৈছে পিঠা দিছিলে কিবা বনাব গৈছে বোলে হা কিবা পিঠাৰ কিবা বনাব গৈছে কি কৰোঁ এতিয়া তাকে নাখালেও বেয়া হ'ব নাখালেও বেয়া পায় খালেও আমাৰ কষ্ট হয় মই হেলিকপ্টাৰখন নীলপল এই বেলেগৰ ঘৰত যদি তই যা মানে সেই বেলেগৰ ঘৰৰ মানুহবিলাকে মানে কেনেকুৱা লাগিল আমাৰ তাত আহি পেলাই ঘৰতে এতিয়া আমি আহিছোঁ ইয়াৰ ঘৰত আমি সুধিছোঁ যে ইয়াক কেনেকুৱা অনুভৱ তোমাৰ তহঁতে গম পাবি আমাৰ ঘৰত আহি কেনেকুৱা অনুভৱ লাগিছে আমিতো আহিছোঁ বেয়াটো পাব পৰা নাই মোৰ ভালে লাগিছে মই মাটিত লৈছোঁ তহঁতে কওঁ কেনেকুৱা লাগিছে আৰু কেনেকুৱা কি অনুভৱ কেনেকুৱা কি মানে হৈ আছে তই চাহ খাবি নাখা চাহ তই চাহ নাখালে অনুভৱ বেয়া লাগিব চাউলৰ লিংলাৰ আছিলে আৰু কিছু সময়ৰ পিছতে দিলে পানীৰ লগত এনেকৈ লুচি পাপৰ আমলেট তাৰপিছত মই চাহ নাখাওঁ গতিকে পানী গিলাচত দিছে এনেকৈ কিছু সময় থকাৰ পাছতে আমি সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আমাৰ দিশে ৰাওনা হ'লোঁ আকৌ চ' ফাইনেলি আহি পালোঁ আমি হিৰিম্বা এতিয়া হিৰিম্বাৰ ভিতৰলৈ আমি সোমাই যাম গাইছ আজিও মানে এনেই এইফালে আহিলোঁ মন্দিৰ দৰ্শন কৰি কিনে আমি এতিয়া কি কৈছিলে এইটো থানচালি আহিলোঁ চ' গাইজ আজি আকৌ আহিলোঁ হিৰিম্বা পাথো থানচালিলৈ এনেই আহিলোঁ আৰু মানে কি আছিল নাই মন্দিৰৰ পৰা আহিলোঁ মন্দিৰ দৰ্শন কৰিলোঁ কি এইটো সাপ নেকি নাজানো বাৰু গাইজ নাজানো ইয়াতে কিবা তাপ মাৰি দিছে বুজি পোৱা কি বস্তু তাৰপাছত এতিয়া ভিতৰৰ ফালে খানা চানা সোমাই বাইকখন তাৰপাছত এইফালে আহিছোঁ বাঁহ চাৰিডাল মই দেখা পাইছোঁ মজা বাঁহ কি বাঁহ নাজানো কি বাঁহ এইটো বেয়া কথা দেই এইবিলাক ৰ'বচোন এতিয়া বাঁহবিলাক দেখিছেনে মানে কেনেকুৱা কিখন নাম চাম দেখা আছে কিবা বহুত নাম কিবা কিবি আছে একদম এতিয়াহে গম পালোঁ তই চ' ফাইনেলি কেইবাজন ল'ৰাও আছে ভিতৰত আছে থানচালিৰ ভিতৰত আৰু মই মানে সোনকালে আহি কিনে কিবা এটা খাই লওঁ বুলি ভাবিলোঁ মানে সিহঁত আহিলে মই দিগদাৰ দিয়ে মানে অলপ প্ৰব্লেম দিয়ে হয়নে গতিকে যদি আমি খাওঁ খাই কিনে আকৌ গম পাম নেক্সট
মানে কি হয় দেখা যাব আৰু পিছত এতিয়া আমি এয়া হোটেলত আছোঁ বৰ্তমান এই একদম হিৰিম্বা বাথৌ থানচালিৰ সন্মুখতে আছে আৰু তেনেকৈ চ' চাই থাকোঁ আৰু নেক্সট আজি কি হয় গতিকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব